ফ্ৰেণ্ডছ, আজি বনাবলৈ লৈছোঁ জলকীয়াৰ আচাৰ। জলকীয়াখিনি ভালকৈ ধুই শুকান কাপোৰেৰে মোহাৰি ল'লোঁ। তাৰ পাছত মই কুটি ল'লোঁ আৰু ইয়াত দিব লাগিব আমি পেষ্টৰ কাৰণে সৰিয়হ, আদা আৰু অকণমান নিমখ দি এইখিনি আমি পেষ্ট কৰি ল'ব লাগিব। তাৰপিছত কেৰাহীত তেলটো গৰম হ'ব দিব লাগিব আৰু ধুনীয়াকৈ যেতিয়া গৰম হ'ব তেতিয়া আমি এই পেষ্টখিনি এই তেলতে দি দিব লাগিব। তাৰপিছত লাহে লাহেকৈ লৰাই দিব লাগিব। পেষ্টখিনি ধুনীয়াকৈ ভাজ যোৱাকৈ ভাজিব লাগিব। ইয়াত হালধি আৰু নিমখ দিব লাগিব আৰু ভালকৈ ভাজি ল'ব লাগিব। যেতিয়া ধুনীয়াকৈ তেলটো ওলাই আহিব তেতিয়া আমি জলকীয়াখিনি দি লৰাই দিব লাগিব। এই আচাৰটো আমি কম সময়তে বনাব পাৰোঁ। আচাৰটো যদি আপোনালোকে ফ্ৰিজত ৰাখে বহুত দিন ব্যৱহাৰ কৰিব পাৰিব। ইয়াত অকণ ভিনেগাৰো দি দিলোঁ। এতিয়া গোটেই বস্তুখিনি ভালকৈ লৰাই ল'ব লাগিব। এনেকৈ আমাৰ এতিয়া জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাবচোন। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব।